জনসমাবসং ৰবিপুত্ৰ মহাগ্ৰজম ছায়ায়ংগৰ্ভসন ভূতম তম নমামি শনেশ্বৰম। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কুম্ভ ৰাশিৰ বিষয়ে জুলাই মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু কিছু অলপমান দেৰিও হৈছে। কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি। যেহেতু শনি গ্ৰহ হৈছে গোটেইটা গ্ৰহতকৈ শক্তিশালী গ্ৰহ, সেইকাৰণে শনি যেতিয়া লগ্নত থাকে বা ৰাশিত থাকে তেতিয়া কিন্তু কিছু শুভ ফল প্ৰদান কৰে। শনিয়ে হৈছে কৰ্মফলদাতা, গতিকে আপোনালোকে যি কৰ্ম কৰিব তাৰ ফলবিলাক দি থাকে শনিয়ে। পূৰ্বজন্মৰ ফলো দি থাকে বা এই জন্মৰ ফল দি থাকে। আপোনাৰ যিহেতু শনি ৰাশিৰ অধিপতি বৰ্তমান আছে দ্বিতীয়ত, গতিকে শনিৰ ছায়াছতি চলি আছে, শেষ পায়া বুলি কৈছে। যিহেতু প্ৰথমতে আপোনাৰ মকৰ ৰাশিত থাকোঁতে 2.5 বছৰ গ'ল, কুম্ভ ৰাশিত 2.5 বছৰ, মীন ৰাশিত 2.5 বছৰ। যিহেতু বহুত দিন হোৱাই নাই, এপ্ৰিল মে জুন 3 মাহ গ'ল, বাকী আপোনালোকৰ যিহেতু 2 বছৰ 3 মাহ আছে। গতিকে শনিৰ ছায়াছতিৰ কাৰণে আপোনালোকৰ কিছু অকণমান বাধা বিঘিনি, টকা পইচা বহুত পালেও হাতত নাথাকা, টকা পইচা খৰচ বৃদ্ধি, এইবিলাক কিন্তু সৰু সুৰা হৈ থাকিব। গতিকে শনিৰ কাৰণে আপোনালোকে শনিবাৰে নিৰামিষ খাওক, শনিবাৰে পাৰিলে অলপ সৰু সুৰা পালন কৰক। গতিকে ধনস্থানত থকাৰ কাৰণে টকা পইচা কিছু খৰচ বৃদ্ধি, মই সেইকাৰণে ছায়াছতিৰ কথা কৈ দিলোঁ। ছায়াছতিৰ কাৰণেও বা ধনস্থানত থকাৰ কাৰণে টকা পইচা কিন্তু খৰচবিলাক বৃদ্ধি। অধিপতি বৃহস্পতি আছে পঞ্চমত। গতিকে যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অতি শুভ হ'ব। আৰু যিসকলে শিক্ষা গ্ৰহণ কৰি আছে বা উচ্চ শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ কিন্তু অতি শুভ হ'ব, উচ্চ শিক্ষাত আগবাঢ়িব পাৰিব। যিসকলে আৰ্টছ পঢ়ি আছে, জেনেৰেল সাধাৰণ বিদ্যা বা সাধাৰণ ধৰক ষ্টাডি, তেওঁলোকৰ কিন্তু অতি শুভ। ছায়েন্সতো কিছু শুভ ফলে লাভ কৰিব, কিন্তু আৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ, 100% শুভ ফল লাভ কৰিব আৰ্টছৰ কাৰণে। আৰু আপোনাৰ ৰাশিতে বহি আছে ৰাহু যেতিয়া ৰাশিত থাকে তেতিয়া সৰু সুৰা ভৰিৰ বিষ, গাৰ বিষ অলপ হৈ থাকিব পাৰে। গতিকে 2.5 বছৰ ধৰি থাকিবই, 1.5 বছৰ থাকিব। গতিকে এই মাহটো ৰাহুৰ কাৰণে সৰু সুৰা সমস্যা হ'ব পাৰে। গতিকে প্ৰাইমাৰী শিক্ষা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। প্ৰাইমাৰী শিক্ষা ল'ৰা ছোৱালী বিজ্ঞান বা যিসকলৰ বিজ্ঞানত বহুত ভাল আগবঢ়া, কিছু ছায়েন্সৰ কিছু যদি প্ৰগ্ৰেম থাকে যিকোনো, সেইবিলাকত আপোনালোকে দিব পাৰে বা যাব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীও, বা এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকল যাব পাৰে, ছায়েন্সত আগবাঢ়িব পাৰিব, সেইবিলাকত কিন্তু আগবাঢ়িব পাৰিব। আৰু কুম্ভ ৰাশিৰ ল'ৰা ছোৱালীবিলাকে গান নাচ এইবিলাকত কিন্তু 100% শুভ ফল লাভ কৰিব। আপোনালোকে যদি ক'ৰবাত তেনেকুৱা দিব ইচ্ছা কৰে দিব পাৰে, যাব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল। গতিকে তেনে ক্ষেত্ৰত আমি যিহেতু পঞ্চমত বুধ, বৃহস্পতি, ৰবি আছে, গতিকে সেই ক্ষেত্ৰত যিহেতু ত্ৰিকোণ স্থানত যেতিয়া গ্ৰহবিলাক থাকে ভাল ফল প্ৰদান কৰে। ৰবি কিন্তু বহুত শুভ নহয়, কিন্তু বৃহস্পতি আৰু বুধ অতি শুভ। যিহেতু বুধ স্বৰাশি নিজৰ ঘৰত বহি আছে। গতিকে আমি যদি চাওঁ, ষষ্ঠৰ অধিপতি হৈছে চন্দ্ৰ। ষষ্ঠ হৈছে মানসিক মনৰ কাৰক, গতিকে স্বাস্থ্য। গতিকে চন্দ্ৰ আছে যিহেতু সপ্তমত বৰ্তমান, চন্দ্ৰ বহু সময় নাথাকে এটা ঘৰত, চন্দ্ৰ থাকে মাত্ৰ 54 ঘণ্টা। গতিকে 2.5 দিন বুলি কোৱা হয়। এই 2.5 দিনে কিন্তু ভাল ফল প্ৰদান কৰে বা বেয়া ফল প্ৰদান কৰে। গতিকে চন্দ্ৰৰ কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া বিশেষ নহয়। কিন্তু আমি এটা বস্তু চাব লাগিব, ষষ্ঠ বহি আছে মংগল কেতু, তৃতীয় ষষ্ঠ সপ্তমত বহি আছে। সপ্তমত বহি আছে মংগল আৰু কেতু আৰু চন্দ্ৰ। গোটেই চন্দ্ৰটো গুচিয়ে যাব। মংগল কেতুৰ কাৰণে গোটেই মাহটো কিন্তু বহুত শুভ ফল প্ৰদান নকৰে। যিহেতু সপ্তমত মংগল বহিলে আমি কি কওঁ, মাংগলিক দোষ বুলি কওঁ। কেতুৰ কাৰণেও কিন্তু বিবাহত বাধা হ'ব, সংসাৰত অকণমান সৰু সুৰা মনোমালিন্য হ'ব পাৰে। গতিকে আপোনালোকৰ বিবাহত যদি আগবাঢ়িব পৰা নাই, মংগলৰ প্ৰতিকাৰ কৰক। অধিপতি যিহেতু ৰবি, গতিকে মংগলৰো কেতুৰ প্ৰতিকাৰ কৰিলে বিবাহ বাৰুত আগবাঢ়িব পাৰিব। গতিকে যিসকল জাতক জাতিকাৰ বৰ্তমান ৰবিৰ দশা চলি আছে, তেওঁলোকে কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত 100% শুভ ফল লাভ কৰিব, কিন্তু মংগলৰ প্ৰতিকাৰ কৰিব লাগিব। যিসকল টিপাপ নাই বা টিপাপ পৰি আছে তেওঁলোকেও কিন্তু মংগলৰ প্ৰতিকাৰ কৰিবই লাগিব। আমি চাওঁ ভাগ্যস্থান, ভাগ্যগৃহৰ অধিপতি হৈছে শুক্ৰ আছে আপোনালোকৰ যিহেতু চতুৰ্থত, গতিকে ভাগ্য অতি শুভ। গতিকে কুম্ভ ৰাশিৰ ভাগ্য বহুত ভাল। শুক্ৰ যিহেতু নিজৰ ঘৰত বহি আছে, নিজৰ ঘৰত যেতিয়া বহে আৰু ভাল ঠাইত বহে কেন্দ্ৰত বা ত্ৰিকোণত, তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে। গতিকে শুক্ৰই বহুত ভাল ফলে প্ৰদান কৰি আছে আপোনালোকক। গতিকে মাহটো ভাল ফল প্ৰদান কৰিব ভাগ্যৰ ক্ষেত্ৰত। কৰ্মজীৱী কৰ্মাধিপতি হৈছে বৃহস্পতি।
বৃহস্পতিও কিন্তু ভাল ঠাইত বহি আছে আপোনালোকৰ কৰ্মত কিন্তু আগবাঢ়িব পাৰিব ব্যৱসায় বাণিজ্য বহুত ভাল ফল লাভ কৰিব ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব বৃহস্পতিৰ কাৰণে সাধাৰণ ব্যৱসায় গেলামাল দোকান হওক বা মণিহাৰী দোকান হওক বা কাপোৰৰ দোকান হওক যিকোনো ক্ষেত্ৰতে আপোনালোকে কিন্তু ব্যৱসায় বাণিজ্যত 100% ফল লাভ কৰিব আৰু যদি ব্যৱসায় বাণিজ্য আৰম্ভ কৰিম বুলি ভাবিছে আপোনালোক এইটো মাহতে আৰম্ভ কৰক তেতিয়াহ'লে আপোনালোক বহুতখিনি আগবাঢ়িব পাৰিব এই মাহত কিন্তু বহুত শুভ যিটো বৃহস্পতিও শুভ শুক্ৰও শুভ গতিকে কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব আৰু যদি আপোনালোকে দূৰত ক'ৰবাত কৰ্ম কৰি আছে ট্ৰেন্সফাৰ হোৱা নাই ট্ৰেন্সফাৰৰ কাৰণে আগবাঢ়িম বুলি ভাবিছে তেতিয়া কিন্তু ট্ৰেন্সফাৰৰ কাৰণে আগবাঢ়িব পাৰিব এই মাহতে আপুনি এপ্লাই কৰক বা আগবাঢ়িব চেষ্টা কৰক আগবাঢ়িব পাৰিব গতিকে আপোনালোকৰ কৰ্ম ইনকামৰ ক্ষেত্ৰতো কিন্তু শুভ বুলি ধৰিব পাৰি গতিকে বৃহস্পতিও শুভ মংগলো শুভ গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ গোটেই অশুভ বুলি ক'ব নোৱাৰি অকল ৰাশিদেৱ হৈছে ৰাহু গতিকে ৰাহুৰ প্ৰতিকাৰ কৰক আৰু বিবাহৰ ক্ষেত্ৰত মংগলৰ প্ৰতিকাৰ কৰক এইখিনি কৰিলে কিন্তু আপোনালোকে বিবাহতে হওক বা স্বাস্থ্যতে হওক বহুতখিনি শুভ ফল লাভ কৰিব ভাল ফল লাভ কৰিব যিটো এইটো মাহত আপোনালোকৰ গৃহ নিৰ্মাণ গৃহাৰম্ভ যান বাহন ক্ৰয় এইবিলাক কিন্তু বহুতখিনি ভাল ভাল দিন চলি থাকিব এই মাহতে আপোনালোকে যদি গাড়ী কিনিম বুলি ভাবিছে কিনিব পাৰে ঘৰ যদি আৰম্ভ কৰিম বুলি ভাবি আছিল বহু দিনৰ পৰা আৰম্ভ কৰা নাই এই মাহতে আপোনালোকে আৰম্ভ কৰক ছাকচেছ লাভ কৰিব এইটো আপোনালোকৰ গৃহ নিৰ্মাণ আৰু যান বাহনতো বহুতখিনি শুভ ফল দেখা যায় মাত্ৰ বিবাহ ক্ষেত্ৰত অলপ বাধা আছে মংগলৰ প্ৰতিকাৰ কৰিব আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আখৰা আগস্ত দেখুৱাব পাৰে বাস্তু ভিজিট কৰিব পাৰে হস্তৰেখা দেখুৱাব পাৰে ধন্যবাদ